নমস্কাৰ বন্ধুসকল, আজি হৈছে 12 এপ্ৰিল আৰু শনিবাৰ আৰু পুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ হৈছে নগাঁৱত নিশালৈকে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্ব অব্যাহত আছে। ধনৰ লেনদেনৰ কথা শুনা পাইছো। পইচা উঠা নাই বাবে বিৰোধীয়ে টিকট দিব পৰা নাই। বিৰোধীৰ দলক উদ্দেশ্য কৰি এই বক্তব্য বিধায়ক ৰূপক শৰ্মাৰ। লগতে বিধায়ক শৰ্মাই কয়, আমি যোৱা সময়ত কাম কৰি গৈছো, ৰাইজৰ মাজত আছো, ৰাইজৰ সেৱা কৰিছো, ৰাইজে আমাক আশীৰ্বাদ কৰিব, এখন ভাল পঞ্চায়ত গঠন হ'ব। আজি নগাঁৱত দলীয় প্ৰাৰ্থীৰ সৈতে মনোনয়ন দাখিল কৰিবলৈ আয়ুক্ত কাৰ্যালয়লৈ সমদল কৰি অহা সময়ত এই বক্তব্য আগবঢ়ায় বিধায়কজনে। মনোনয়ন দাখিলৰ অন্তিম দিনত নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ লগতে সমজিলা সমূহতো ব্যাপক হাৰত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰা পৰিলক্ষিত হৈছে। প্ৰাৰ্থীৰ দীঘলীয়া শাৰীৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া নিশালৈকে অব্যাহত আছে। নগাঁও জিলাৰ ২৭খন জিলা পৰিষদ আছে। ইয়াৰে বিজেপি অগপ মিত্ৰ দলৰ ভিতৰত বিজেপিয়ে ১৯খন আসনত আৰু ৮খনত অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পৰৱৰ্তী খবৰ, ওদালগুৰিত স্থাপন হ'ব প্ৰদীপ নাগৰ আবক্ষ মূৰ্তি। ওদালগুৰিত স্থাপন হ'ব প্ৰদীপ নাগৰ আবক্ষ মূৰ্তি। সদ্যপ্ৰয়াত আদিবাসী ছাত্ৰ নেতা প্ৰদীপ নাগক লৈ ৰাজ্যজুৰি অব্যাহত আছে শোকৰ পৰিৱেশ। ওদালগুৰিৰো বিভিন্ন প্ৰান্তত প্ৰয়াত ছাত্ৰ নেতা গৰাকীক লৈ বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত আছে। ইয়াৰ মাজতে আজি ওদালগুৰিৰ সমাজকৰ্মী তথা ওদালগুৰি জিলা বিজেপিৰ উপ সভাপতি মিনন মোছাৰীৰ উদ্যোগত প্ৰয়াত নাগলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ওদালগুৰি ৰাজহুৱা দুৰ্গাপূজা মণ্ডপ চৌহদত বিয়লি প্ৰায় ৪ বজাৰ পৰা অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি বলেন্দ্ৰ ব্ৰহ্মই প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ সান্নিধ্যৰ কথা উল্লেখ কৰে। তেওঁ কয়, প্ৰদীপ নাগৰ দৰে আদিবাসী সংগঠনৰ হৈ মাত মতা নেতা বহু কম আছে। তেওঁ আপোচহীনভাৱে শোষিত বঞ্চিত জনগোষ্ঠীটোৰ হৈ মাত মাতি গৈছিল। পৰৱৰ্তী খবৰ, ঢকুৱাখানা ঘিলামৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ঢকুৱাখানা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ মুঠ ২৬ গৰাকী আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীয়ে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। ঢকুৱাখানা সমজিলাৰ অন্তৰ্গত ঘিলামৰা জিলা পৰিষদ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ সমাজ সক্ৰিয় যুৱ নেতা দেৱজিৎ হাজৰিকাই, মৰণৈ সোৱণশিৰি জিলা পৰিষদ সমষ্টিৰ পৰা মনালিছা কমাল নৰহে, পূব ঢকুৱাখানা মাতমৰা সমষ্টিৰ পৰা প্ৰবীণ শিক্ষাবিদ মীন ৰাম পেগুৱে, পশ্চিম ঢকুৱাখানা সমষ্টিৰ পৰা মহিলা নেত্ৰী মীনাক্ষী গগৈয়ে দলীয় প্ৰাৰ্থিত্বলৈ মনোনয়ন পত্ৰ দাখিল কৰে। অন্যহাতে ঢকুৱাখানা ১২খন আঞ্চলিক পঞ্চায়তৰ বিপৰীতে ১২ গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে দলীয় প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন পত্ৰ দাখিল কৰে। সেইসকলৰ ভিতৰত সতীশ চুতীয়া, ৰঞ্জিত পেগু, ৰাজীৱ দত্ত, নকুল দাস, প্ৰণৱ চমুৱা, ৰশ্মি ৰেখা পাচনি কোচ, মুহিধৰ পেগু, মণিকা পতিৰে ঢকুৱাখানা ৰাজীৱ ভৱনৰ পৰা সমদল কৰি গৈ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰে। পৰৱৰ্তী খবৰ, আম আদমি পাৰ্টিৰ পৰা পদত্যাগ ঋষিৰাজ কৌণ্ডিল্যৰ। আম আদমি পাৰ্টিৰ পৰা পদত্যাগ ঋষিৰাজ কৌণ্ডিল্যৰ। আম আদমি পাৰ্টিৰ পৰা পদত্যাগ ঋষিৰাজ কৌণ্ডিল্যৰ ৰাজ্যিক উপসভাপতিৰ লগতে দলৰ সকলো দায়িত্বৰ পৰা পদত্যাগ। আপৰ প্ৰাথমিক সদস্য পদো ত্যাগ ঋষিৰাজ কৌণ্ডিল্যৰ। আপ অসমৰ ভাৰপ্ৰাপ্ত সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ঋষিৰাজ কৌণ্ডিল্যৰ। উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা আপৰ হৈ টিকট লাভ কৰিছিল কৌণ্ডিল্যই। বিগত বহু
বহুকেইমান ধৰি দলীয় কাম-কাজৰ পৰা নিজকে আঁতৰাই ৰাখিছিল তেওঁ। পৰৱৰ্তী খবৰ, শ্বেয়াৰ বজাৰৰ পতন। আমেৰিকাৰ নতুন শুল্ক নীতিৰ প্ৰভাৱৰ পাছতো বাঢ়িছে চাহিদা। শ্বেয়াৰ বজাৰৰ পতন আৰু আমেৰিকাৰ নতুন শুল্ক নীতিৰ পৰা উদ্ভৱ হোৱা অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো আৱাসিক বিক্ৰীৰ শক্তিশালী গতিবেগ বিত্তীয় বৰ্ষ ২৬লৈকে অটুট থাকিব। অৱশ্যে সম্পত্তি বিক্ৰীৰ ক্ষেত্ৰত পৰামৰ্শদাতাসকলে চতুৰ্থ ত্ৰৈমাসিকত সামগ্ৰিকভাৱে আৱাস বিক্ৰী কম হ'ব বুলি জনাইছে, যদিও বিত্তীয় বৰ্ষ ২৬লৈ ইয়াৰ প্ৰভাৱ নপৰিব বুলি আশা কৰা হৈছে। গডৰেজ প্ৰপাৰ্টিজ, মেক্ৰটেক ডেভেলপাৰ্ছ আৰু ছিগনেচাৰ গ্ল'বেলৰ দৰে আগশাৰীৰ ডেভেলপাৰ্ছসকলে বিত্তীয় বৰ্ষ ২৫ চনত সৰ্বকালৰ উচ্চ বুকিং ৰেকৰ্ড কৰিছিল। এই ৰেকৰ্ড সংখ্যক বুকিং আৱাসিক সম্পত্তিৰ শক্তিশালী চাহিদাৰ বাবে কৰা হৈছিল। ২৫ বিত্তীয় বৰ্ষত যিকোনো ডেভেলপাৰৰ তুলনাত দেশৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হৈছে গডৰেজ প্ৰপাৰ্টিজে। প্ৰেষ্টিজ এষ্টেটছ প্ৰজেক্টছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ইৰফান ৰাজাকে সদৰি কৰে যে আৱাসিক ৰিয়েল এষ্টেট বজাৰত শীতানাৰু অঞ্চলসমূহৰ মাজত প্ৰবল চাহিদা অব্যাহত আছে। মাৰ্চ মাহত বেংগালুৰু, হায়দৰাবাদ আৰু মুম্বাইত শেহতীয়াকৈ আমাৰ কিছুমান লঞ্চক অতি ভাল সমাদৰ লাভ কৰা হৈছিল। আমি আশা কৰোঁ এই শক্তিশালী চাহিদা ২০২৬ বিত্তীয় বৰ্ষতো অব্যাহত থাকিব। ৰাজাকে লগতে উল্লেখ কৰে যে কোম্পানীটোৱে ইতিমধ্যে ৩টা মুকলিৰ পৰা একেলগে এমাহৰ ভিতৰত ৫,০০০ কোটিৰো অধিক বিক্ৰী বুকিং ৰেকৰ্ড কৰিছে। এতিয়া কোম্পানীটোৱে ২৬ বিত্তীয় বৰ্ষত নিজৰ লঞ্চ দুগুণ কৰাৰ পৰিকল্পনা কৰিছে। পৰৱৰ্তী খবৰ, ২০২৪ চনৰ দ্বিতীয়াৰ্ধত দেশত হৈছে প্ৰায় ১৯৮ লাখ কোটিৰ ইউপিআইত লেনদেন। বিগত কিছু বছৰৰ পৰা ভাৰতীয় লোকে নগদ ধনৰ লেনদেনৰ সলনি ইউপিআই অৰ্থাৎ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ কৰিবলৈ লৈছে। মোবাইল ফোন ব্যৱহাৰ কৰি কৰা লেনদেনৰ মূল্য বছৰৰ পিছত বছৰ ধৰি প্ৰায় ৩১% বৃদ্ধি পাইছে। ২০২৪ চনৰ দ্বিতীয়াৰ্ধত প্ৰায় ১৯৮ লাখ কোটি অৰ্থাৎ ১.৯৮ ট্ৰিলিয়ন হৈছে ইউপিআই লেনদেন। ইউপিআই লেনদেনৰ মূল্য বছৰি ৩১% বৃদ্ধি পাই প্ৰায় ১৩০ লাখ কোটি টকা হৈছে। ডিজিটেল পেমেণ্ট আন্তঃগাঁথনি শক্তিশালী হোৱাৰ বাবে এতিয়া সম্ভৱ হৈছে। ৱৰ্ল্ড লাইনে সংকলন কৰা তথ্য অনুসৰি ২০২৪ চনৰ ডিচেম্বৰৰ শেষৰ ফালে ব্যৱহাৰকাৰীয়ে মোবাইল ফোন ব্যৱহাৰ কৰি ডিজিটেল লেনদেন চলোৱা ইউপিআই কিউআৰ অৰ্থাৎ কুইক ৰেছপন্স কোড ৬৩.৩৪ কোটি টকা স্পৰ্শ কৰিছিল। ৱৰ্ল্ড লাইনে সদৰি কৰে যে মোবাইল পেমেণ্ট গ-টু চেনেলত পৰিণত হৈছে। লেনদেন ৪১% বছৰে বৃদ্ধি পাই ৮৮.৫৪ বিলিয়ন অৰ্থাৎ ৮,৮৫৪ কোটি হৈছে, যিয়ে ভাৰতৰ বিত্তীয় পৰিৱেশ তন্ত্ৰত স্মাৰ্টফোনৰ ভূমিকাক আলোকপাত কৰিছে। ৱৰ্ল্ড লাইন ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেশ নৰসিংহনে উল্লেখ কৰে যে ইউপিআইয়ে ভাৰতৰ ডিজিটেল বিপ্লৱৰ নেতৃত্ব অব্যাহত ৰাখিছে। বছৰৰ পিছত বছৰ ধৰি লেনদেনৰ পৰিমাণ ৪২% বৃদ্ধি পাইছে। ২০২৪ চনৰ দ্বিতীয়াৰ্ধত ৯৩.২৩ বিলিয়ন অৰ্থাৎ ৯,৩২৩ কোটি লেনদেন হৈছে। ইউপিআই লেনদেনক ব্যক্তিৰ পৰা ব্যক্তিলৈ আৰু P2M লেনদেন হিচাপে শ্ৰেণীভুক্ত কৰা হয়। তথ্য অনুসৰি ডিচেম্বৰৰ শেষৰ ফালে P2M লেনদেনৰ মূল্য বছৰি ৪৩% বৃদ্ধি পাই ৩৬.৩৫ লাখ কোটি টকা হৈছে। P2P লেনদেনৰ মূল্য বছৰি ২৬% বৃদ্ধি পাই
93.84 লাখ কোটি টাকা হয়েছে। সমান্তরালভাবে P2M লেনদেন 50%, জুম হয়ে 5,803 কোটি হওয়ার বিপরীতে P2P লেনদেন 30% বৃদ্ধি পায় 3,521 কোটি হয়েছে।